প্ৰকৃতিৰ মাজত ভাল পোৱা বিচাৰি পোৱা সকলে হয়তো জানে যে এই ৱাটাৰফলটো ক'ত আছে আৰু যদি আপুনি নাজানে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে হাই গাইজ মই হৈছোঁ ঋতুপৰ্ণা আৰু মই গোলাঘাটৰ এইটো আমাৰ গোলাঘাটৰে একেবাৰে ওচৰত থকা এটা ৱাটাৰফল যিটো কি মই মোৰ আটাইতকৈ ক্লোজ ফ্ৰেণ্ডছ দুটাৰ লগত গৈ আছোঁ তাৰে এটা হৈছে এইটো চন্দন আৰু চন্দনৰ নতুন গাড়ী আৰু মোৰ ছেকেণ্ড ফ্ৰেণ্ডক মই অকণমান পাছত দেখুৱাই আছোঁ আমি প্ৰথম জাৰ্নি ষ্টাৰ্ট কৰিছোঁ গোলাঘাটৰ পৰা আৰু মোৰ ছেকেণ্ড ফ্ৰেণ্ড এয়া দীপশিখা মোৰ একদম চাইল্ডহুড ফ্ৰেণ্ড আমি দুজনী সৰুৰ পৰা একেলগে ডাঙৰ হৈছোঁ এই ভিডিঅ'ৰ ক্লিপবিলাক আচলতে পুৰণি আমি আচলতে 2023 চনতে ফুৰিবলৈ গৈছিলোঁ তাত কিন্তু ক্লিপবিলাক থকাৰ কাৰণে মই ভাবিলোঁ ভইচ অভাৰ কৰি পিনে নতুনকৈ ভ্লগ এটাকে বনাই দিওঁ কাৰণ ইমান ধুনীয়া জেগাটো এটা হিডেন প্লেচ হৈ আছে বহুতে হয়তো নাজানে জেগাডোখৰ ক'ত আছে বহুতে হয়তো জানে তথাপিও এনেকুৱা সৰু সুঠি পাবলৈ ধৰিছোঁ যেতিয়া আমি মনে মনে ভাবিছোঁ যে বেছি দূৰ নাই হ'বলা কিন্তু এনেদৰে আমি বহুতখিনি পানী পাৰ হৈ গৈছিলোঁ এয়া চাহ বাগান ইমান ধুনীয়া মোৰ এই সেউজীয়াবোৰ যে কিয় ইমান ভাল লাগে নাজানো মইতো নিজকে প্ৰকৃতিপ্ৰেমী বুলিয়ে ঘোষণা কৰোঁ নাজানো প্ৰকৃতিপ্ৰেমীৰ বা সংজ্ঞা কি এই পানীবোৰত এবাৰ নামি চাবৰ মন আছিল কিন্তু আমি নামি চাম অলপমান আগত জানো কংক্ৰিটৰ পৰা দূৰৈত সেউজীয়াবোৰত মই কিয় ইমান শান্তি বিচাৰি পাওঁ দেখিছেনে এয়া দেখি কাৰ হৈ হ'বলৈ মনত পৰিছে বাৰু জনাবচোন মোৰো ভাল লাগিব আমি দুডোখৰ ক্লিপ ভিডিঅ' কৰা নহ'ল ফাইনেলি আমি এনেকুৱা এডোখৰ জেগা পালোহি য'ত আমাৰ গাড়ী ৰখাই আমি খোজকাঢ়ি আগবাঢ়িব লাগিব কিমান দূৰ খোজকাঢ়িছিলোঁ মোৰ এতিয়া ভালদৰে মনত নাই কাৰণ 1-1.5 বছৰ হৈ গ'ল কিন্তু ৰাস্তাটো আছিল এনেকুৱা বহুত ধুনীয়া খোজকাঢ়ি আমাৰ আকৌ ভোকেই লাগিলে ইয়াত অকণমানি দোকানখনতে কি পাওঁ চাওঁচোন থাকিব দোকানবোৰত কেঁচা বুট য'ত কি নিমখ দিয়া আছে তাৰ পাছত কিছুমান জুচ আৰু কণী বইল কৰি থোৱা আৰু কেইটামান সৰু চিপছ বগেৰা পেকেট আছে আৰু তাৰ লগতে বিক্ৰী কৰা হৈছে এনেদৰে আনাৰসটো ইমান মিঠা আছিলে মই কেতিয়াও আনাৰস খাই ইমান ভাল পোৱা নাছিলোঁ কিন্তু তাত বহুত বেছি ভাল পালোঁ বাঁহ গছৰ তলে কেঁচা মাটিৰে বহু দূৰ খোজকাঢ়ি অহাৰ পাছত এনেদৰে ধুনীয়া বনাই থোৱা দলং পালোহি এই দলঙেদি আমি এনেদৰেও বহুত দূৰ খোজকাঢ়ি গৈছোঁ পানীবোৰ এনেদৰে ইমান জোৰত অহা দেখি গম পাইছোঁ যে আমি চাবলৈ অহা ৱাটাৰফলটোলৈ আৰু বেছি দূৰ নাই আৰু ফাইনেলি এইটোৱেই হৈছে ৱাটাৰফল প্ৰথম কথা মই বহুতেই সুখী ইয়াত কাৰণ অনেষ্টলি ক'ব গ'লে নাজানো কাৰণটো কি কিন্তু এটা কথাই জানো মই এনেকুৱা ঠাইবিলাকত বহুত সুখ বিচাৰি পাওঁ বহুত শান্তি বিচাৰি পাওঁ Oh my god, pura hilguti ase. Ya hisse na? চেণ্ডেল পিন্ধি খোজে খাবনে ৰাস্তাত খোজে খাবনে ইমান বিষায়